এভৰিৱান ওয়েলকাম বেক টু মাই ইউটিউব চেনেল মোৰ চেনেলৰ ৰিলেটিভ যে আপোনালোকক স্বাগত জনাইছোঁ। আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ বইল গাহৰি মাংসৰ ৰেচিপি। মই কেনেকৈ বইল গাহৰি মাংসৰ ৰেচিপি বনাওঁ আপোনালোকক দেখুৱাম। আপোনালোকে পিঁয়াজ দুটা কাটি লৈছোঁ, বিলাহী দুটা, আদা নহৰু সৰু সৰু কাটি লৈছোঁ। আজি পেষ্ট নকৰাকৈ দিম আৰু জলকীয়া দুটা লগত লৈছোঁ। আৰু এয়া মাংস মই এয়া কেৰাহী পাতিলোঁ। কেৰাহীটো গৰম হোৱাৰ লগে লগে মাংসখিনি দি দিছোঁ। মাংসখিনি দি লৰাই আছোঁ। এয়া মই কাটি থোৱা আদা নহৰু পিঁয়াজ বিলাহী জলকীয়া কেইটা দি দিছোঁ। ইয়াত দি পেলাই ইয়াত লৰাইছোঁ। এয়া মই নিমখ 1.5 চামুচ দিছোঁ। আপোনালোকে আপোনালোকৰ আন্দাজ মতে নিমখ দি ল'ব। হালধি 1 চামুচ দিছোঁ। হালধি দি পেলাই মাংসখিনি লৰাই দিছোঁ। মাংসখিনিৰ লগত হালধিখিনি মিক্স কৰিছোঁ। আৰু আগতে মই মছলা দিয়াৰ কাৰণ হ'ল আগতে মই মছলাখিনি দিলে মাংসৰ ভিতৰেদি মছলা সোমাব, সেইকাৰণে মাংসত মই আগতে মছলা দিছোঁ। আপোনালোকে পাছত দিলে পাছত দিব পাৰে। এয়া মই মাংসখিনি ঢাকি দিছোঁ। এয়া মাংসখিনিৰ পৰা পানী ওলাইছে আৰু ঢাকি দিলে মাংসখিনি সিজিব, সেইকাৰণে মই ঢাকি ভাজিম। এয়া মোৰ লাহে লাহে কালাৰ হৈছে আৰু মাংসখিনি আৰু ভাজি থাকিম এনেকৈ মই অকণমান টাইম। মাংসখিনি সিজিলে অকণমান ভজাৰ পাছতে পানী দিম। এয়া মই অকণমান টাইম ভজাৰ পাছত পানী দিছোঁ। পানী দি লৰাইছোঁ। লৰাই পেলাই ঢাকি দিছোঁ। এয়া মই ঢাকনিখন দাঙিছোঁ আৰু এয়া চাওক কিমান ধুনীয়াকৈ উতলাইছে আৰু কালাৰ হৈছে। লৰাইছোঁ। এয়া মোৰ পানীখিনি লাহে লাহে শুকাই গৈছে। এয়া চাওক পানীখিনি নাইকিয়া হৈ গৈছে। কিমান ধুনীয়াকৈ শুকাই গ'ল পানীখিনি। আৰু মই এনেকৈ শুকানকৈ ভাজিম, ড্ৰাই ফ্ৰাই কৰিম। এয়া লৰাই দিছোঁ। লৰাই পেলাই পানী দিছোঁ। তলত লাগিছে কাৰণে পানী দিছোঁ। অকণমান ভজাৰ পিছতে মাংসখিনি হৈ যাব। ইয়াত তেল ওলাইছে চাওক মাংসখিনিৰ পৰা। মাংসখিনিত তেল দিয়া নাই, তথাপিও তেল ওলাইছে। এয়া মোৰ গাহৰি মাংস বইল ড্ৰাই ফ্ৰাই ৰেচিপি হৈ গ'ল। আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব আৰু ভাল লাগে যদি তেন্তে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব। আজিলৈ টাটা, বাই বাই।